আমাৰ মুমু দেউতাকে যোৱা ফূৰ্তিতে গান গাইছে গোৱা ফাৰ্ষ্টৰ পৰা গোৱা तुम्हारे नाम आलोली ताती नदनाते কোনে যাব কালি দেউতা যাবৰ কাৰণে তুমি ফূৰ্তিতে গাইছানে হা তোমাৰ বেয়া নালাগে মানে বেয়া নালাগে দেউতা যাবৰ কাৰণে ফূৰ্তিতে গাইছানে কিমান ফূৰ্তি লাগিছে দেউতা যাবৰ কাৰণে বহুত ফূৰ্তি লাগিছে আলোলি তাতি নমস্কাৰ জেউতি কিটচেনৰ অন্য এটি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল আৰু আমাৰ গোখানীৰো ভাল দুদিনৰ মূৰে মূৰে চৰ্দি লাগি থাকে আৰু এতিয়াও চৰ্দি লাগিয়ে আছে না জান চৰ্দি জ্বৰ হৈয়ে থাকে আৰু ভাবিলোঁ মানুহজন আমাক এৰি 9 মাহৰ কাৰণে যাব এঠাইলৈ যিহেতুকে মুমু এতিয়া সৰু হৈ আছে 3 বছৰ হৈছেহে তোমাৰ ফালে দেখাই দিছোঁ দিয়া মুমু এতিয়া 3 বছৰ হৈছেহে এইকাৰণে ভাবিলোঁ এটা ভিডিঅ' ক্লিপ কৰি থৈ দিওঁ আৰু থাকি যাব যিহেতুকে ইউটিউবত এইকাৰণে তাইও ডাঙৰ হ'লে চাব পাৰিব সেইকণ সময়ত দেউতাকে আমাক এৰি থৈ যাওঁতে তাই কেনেকুৱা কৰিছিলে কি কৰোৱা নাই তাইক ডাঙৰ হ'লে দেখুৱাব পাৰিম সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰি থৈ দিওঁ আৰু মানুহজনে একেবাৰে কাগজত লিখি লৈছে এটা বস্তু পাহৰি যাব বুলি আৰু এটা বস্তু পেকিং কৰাই দি আছোঁ ময়ো বেগত হেল্প কৰি দি আছোঁ তেওঁক আৰু ক'ত যাব কি কৰিব সকলো কম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু আজি হ'ল 10 তাৰিখ আৰু মানুহজন কাইলৈ যাব ছানডে আজি ছেটাৰডে মই ভাবিলোঁ ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰি দিওঁ যিহেতুকে বস্তুবোৰ পেকিং কৰিছে ৰ'বাচোন মা ৰ'বাচোন এইকাৰণে দেখাই দিছোঁ আপোনালোকক চাই থাকিব বুলি কয় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি কয় যিসকলে মোৰ চেনেলটো এতিয়াও চায়ো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ কি জনালোঁ ডাঙৰকৈ কোৱা অনুৰোধ জনালোঁ আৰু কাষতে থকা বেল আইকনটো টিপি দিব আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু পাই থাকিব মানে মোৰ ভিডিঅ' তেনেকৈ দিয়া নহয়ে দিব ক'তনো যাওঁ ঘৰতে থাকোঁ আৰু লগতে মুমুৰ এডমিশ্যন হৈ গ'ল এপ্ৰিলৰ পৰা স্কুল হ'ব তাই এতিয়া 3 বছৰ হৈ গৈছে 3 বছৰ আজি এমাহ হ'ল আৰু দেখাই দিছোঁ 3 বছৰ এমাহ হ'ল এতিয়াও এডমিশ্যন কৰাই আহিলোঁ ডিচেম্বৰতে এডমিশ্যনটো কৰাব লাগে আৰু স্কুল হ'ব এপ্ৰিলৰ পৰা এনেকৈ দেখাই দিছোঁ সেইটো একো এডমিশ্যন দিয়া ভিডিঅ' কৰা নাই যিহেতুকে এইবাৰ প্ৰি নাৰ্চাৰীত যাব আৰু বাপেক নাথাকিব যিহেতুকে 9 মাহ সকলো দায়িত্ব মই অকলে পালন কৰিব লাগিব ন গোখানী মোৰ লগত স্কুল যাবনে নাই নাম নে যাম মানুহজনে জোতাবোৰ ধুই মেলি এনেদৰে থৈ দিছে বহুত দিনৰ ছুটি যাবগৈ দেউতাই ইমান ধুনীয়াকৈ জোতাবোৰ ধুই থৈ দিছে ন দেউতা আমাৰ গাড়ী ক'ত যাব দেউতা আমাৰ গাড়ী কোনো পেকিং নকৰা ৰবা মই দেউতাৰ ভিডিঅ' কৰি আছোঁ দেই দেখাই দিছোঁ পালা পুৰা পেকিং চলি আছে কিমান দিনৰ ছুটি একদম 9 মান্থৰ কাৰণে যাব ক'ত যাব কৈ আছোঁ আপোনালোকক শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেউতাৰ লগত আমিও যাম নেকি
দেখাই দিছোঁ দিয়া দেউতাই পৰা বিচনা অৱস্থা নাই পেকিং কৰি আছে একেবাৰে বস্তু 9 মান দেউতা নাহে আৰু অকলে অকলে থাকিব লাগিব থাকিব পাৰিবানে নোৱাৰা কান্দিবানে তুমি কিমান কেনেকৈ কান্দিবা দেউতা গ'লে সেইজনী আমাৰ ইভাঞ্চি পেকিং কৰি দি আছোঁ মানুহজনক হেল্প কৰি দি আছোঁ বেডশিট দিলা না বেডশিট 3খন দিলোঁ আৰু এইখন লিষ্ট চাওঁ লিষ্টখন কিমান দীঘল দেখাই দিওঁ মই কিমান বস্তু আছে ইফালে এইখনে ন অঁ ইফালেও আছে ইমানবোৰ বস্তু যাব ক'ত যাব আৰু কি শয়ন মাতি আছে হেঙাৰ দি দিয়া দেউতাক দি দিয়া ক'ত যাব দেউতা দেউতা ক'ত যাব শুন মোমোকো লৈ যোৱা ইয়াতে পেকিং কৰি যাবা 9 মাহৰ কাৰণে যাব আৰু পেকিং কৰি হোৱাই নাই ৰাতিপুৱাৰ পৰা পেকিং কৰিয়ে আছে তাৰপিছত এটা এইটো তাত ফুচি মানুহজনে অঁ দিয়া দিয়া মানুহজনে কাইলৈ যাবৰ কাৰণে আজি বনাই খুৱাইছে ধুনীয়াকৈ মাছ আৰু শাকৰ লগত জোল মাছৰ জোল আৰু এইফালে গাহৰি মাংসও আনি থৈছে গাহৰি মাংস বনাবানে এতিয়া চুনু আজি তোমাৰ হাতেৰে খাওঁ আৰু কাইলৈ যাবা আৰু খেল চাই চাই বনাই আছে মানুহজনে যোৱা ব্লগ এটা বনাইছিলোঁ কিন্তু সমাপ্ত কৰাই নাই ভাবিলোঁ আজি শেষ কৰি দিওঁ খাই দিয়া তাৰপিছত নোখোৱা থৈ দিয়া মোৰ কথাখিনি ক'ব দিয়া সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু মানুহজন জালুকবাৰীলৈ গৈছে 9 মাহৰ কাৰণে ট্ৰেইনিঙত আৰু 9 মাহ আহিব নোৱাৰিব তাতে থাকিব লাগিব যিহেতুকে মই আগদিনাখনে কি কৰিলে পেকিং কৰি কিবা কৰিলে সেইবোৰ দেখুৱালোঁ কিন্তু মই পিছদিনালৈ ভিডিঅ'টো একেবাৰে যোৱা কৰিব নোৱাৰিলোঁ কৰিবলৈ মনেই নগ'ল সেইখিনি টাইমত ভিডিঅ' কৰা সম্ভৱো নহয় সেইকাৰণে নকৰিলোঁ আৰু এইটো ভিডিঅ' এটা কাৰণতে কৰিছোঁ বেলেগ একো কাৰণ নহয় যিহেতুকে মোমো সৰু আছে আৰু এইবোৰ থাকি গ'লে কিবা এটা ভাল লাগে এটা ভিডিঅ'বোৰ এইকাৰণে কৰি যাওঁ তাই ডাঙৰ হ'লে চাব পাৰিব খাই দিছিলোঁ ঠিক আছে তেনেহ'লে ভিডিঅ'টো সমাপ্ত কৰিছোঁ না গুড নাইট কৈ দিয়া গুড নাইট ডিচেম্বৰ 11 তাৰিখেই গ'ল আজিতো 25 তাৰিখ হ'ল মই ভিডিঅ' দিব পৰা নাই কাৰণে আজি কথাখিনি কৈ দিছোঁ আৰু বহুত দেৰি হৈ গ'ল ভিডিঅ'টো দিওঁতে